একেবাৰে খেলা খতম মংগল ৰজা খেলা খতম একেবাৰে ডেট চেটা পেণ্ডিয়া লিমিটেড একেবাৰে একেটা ডেট হৈ গ'ল একেবাৰে হিপুই পালেগে জহনী নিয়াকেইটা আৰু মংগল ৰজাটো দেখিছ না একেবাৰে চকু পানী টপ টপ বৈ গৈছে দেখিছা না একেবাৰে বৈ গৈছে নদী বৈ যাব এটা চকু পানী পা হা তহঁতি মংগল ৰজাক মাৰি পেলালি ঐ হনী কলি তই চাবি আকৌ মোক পোৱালিটো তই একো নকৰিবি আকৌ কথা বেয়া হৈ যাব তোক ফেনা ফেন কৰি পেলাম তই যদি মোৰ পোৱালিটোক কিবা এটা কৰিবলৈ হয় তহঁতৰ পোৱালি দিবও লাগিছে নহয় মোৰ যিহেতু মংগল ৰজাক আৰু এটা বন্ধুক তহঁতি বধ কৰিলি তহঁতৰ পোৱালিক মই এতিয়া সুদাই নেৰো বা ককাই কি কোৱাটো ভাল হ'ব বাৰু কি কোৱা ভাল হ'ব নাজানো কিন্তু মই ইয়াক যে আজি বধিম এইটো খাটাং কাক বধ তই জহনী মোৱা বাঘ কাজিয়া লাগ যদি ভালে ভালে কৈছো আকৌ প্ৰথমতে মোৰ পোৱালি ঘূৰাই দে তাৰপিছত তোৰ লগত কাজিয়া লাগিম তোৰ পোৱালি ঘূৰাই দিবও লাগিছে নহয় মই সি দেখিছনে বাৰু মোৰ পোৱালিটো লোৱাৰ কাৰণে পলাব বিচাৰিছে জহনী মোৱা ৰখিছ না তই বলা বলা জহনী মোৱা তই ৰখিছ নাই মোৰ পোৱালিটো তই কৰাই নি আছগে ইয়াক দেখিছনে বাৰু মোৰ পোৱালিটো নি আছে মোৰ কথা নুশুনে তাৰমানে ইয়াক কিন্তু ঘুগুলা পিটন দিম আকৌ দেখিছানে বাৰু সি পোৱালিটো নি আছেগে জহনী মোৱাটো যে আজি খেলা খতম হ'ল সেইটো খাটাং জহনী নিয়াটোৱে যিটোহে স্পীডত খেদি আহিছে এই গাঁতটোতে পেলাই দিয়াই ভাল হ'ব পাঘৰ পোৱালিটো জহনী মোৱা মোক ঘাটত নাপেলাবি আকৌ তোক চাবা আকৌ পাপাই একেবাৰে মাৰি পেলাব তোমাক তহঁতৰ পাপাই একো গতিডাল কৰিব নোৱাৰে চাহ থাক তহঁতৰ পাপা আগতে মই তোক এই গাঁতটোত পেলাই আছো তোক যে খেলা খতম কৰিব সেইটো খাটাং জহনী মোৱা ভালে ভালে কৈছো আকৌ ৰখ আকৌ তই কান্ত চব দিছ মোক জহনী নিয়া ৰহ পাপা কান্ত চব নিদিবা তোক মোক গাঁতটোতে পেলা দিম বুলি কৈছে তোৰ পোৱালিটো কেতিয়া গাঁততে পেলা দিম গম পাবি আকৌ জাত কৈ নাথাকিবি আকৌ মোৰতো এই পাৰ্টনাৰকেইটা মাৰিয়ে পেলালি মংগল ৰজাকটো তই খেলাই খতম কৰি পেলালি তোক কিন্তু সুধাই নেৰিম আকৌ চাবি তোৰ পোৱালি গাঁতত পেলাই দিম জহনী মই ভালে ভালে কৈছো আকৌ পোৱালি গাঁতত পেলালে কিন্তু তোক একেবাৰে টুকুৰা টুকুৰি কৰি পেলাম আকৌ একেবাৰে কাক টুকুৰা টুকুৰি কৰ তই ভালে ভালে কৈছো আকৌ ডিঙি এটুকুৰা হাত এটুকুৰা য'ত যি টি পৰি থাকিব আকৌ তোক যদি মোৰ পোৱালিটোৱে গাঁতত পেলাবলৈ হয় এবাৰ চব ফালৰ পৰা বেৰি ধৰিলো এবাৰ কত পলাবি তই জহনী নিয়া এবাৰ কিন্তু তোৰ হাৰণ নাই চব ফালৰ পৰা ওপৰ তলে চব ফালৰ পৰা তোক জেই ধৰিলো আৰু এবাৰ তই পলাব নোৱাৰ বাঘৰ পোৱালিটো আমাক দি দে আকৌ নহলে কথা বেয়া হব এতিয়া তোৰ বলাবা আক্ৰমণ কৰো নে জহনী মোৱাহঁত মোক বেৰি একো লাভ নাই মোক আক্ৰমণ কৰি একোডাল নাপাওঁ তহঁতি জহনী মোৱা তোক উঠনিৰ পৰা সেইটোকে বুজাই আছো বাঘৰ পোৱালিটো আমাক দি দে তোক নামাৰো কথা কবলৈ আহিছ মোক ফুচুলাবলৈ আহিছ জহনী নিয়াহঁত তহঁতক কিন্তু সুধাই নেৰিম আকৌ চাবি আকৌ মোৰ পাৰ্টনাৰ আৰু আছে মাতি দিম আকৌ ফোনত তহঁতি গম পাই যাবি তেতিয়া জহনী নিয়া আৰু এখোজো আগ নেবাঢ়িবি আকৌ বাঘৰ পোৱালি একেবাৰে গাঁতত পৰিবগে গম পাবি বাঘৰ পোৱালিটো গাঁতত নেপেলাবি আকৌ তোৰ একেবাৰে হজম কৰি পেলাম আকৌ দেখিছানে বাৰু এইটো একদম পাছফালেও চকু আছে তাই বৰ লাগা এখোজে আগবঢ়াইছিলে দেখিছানে বাৰু সি দেখিয়ে পালে
মোৰ চবফালে চকু আছে হা এখোজো নিহিলিবি কোনো যদি কোনোবাই হিলাহিলি কৰ বাঘৰ পোৱালি গৈ কাটত পৰিব আৰু তাত কি হ'ব মৰি থাকিব পোৱালি গম পাবি বলা না কি কথা বইতা কি কোৱা যাব মানে ইয়াক আক্ৰমণ কৰিলে আকৌ বাঘৰ পোৱালি পৰিবগে গাঁতত কি হ'ব বাৰু এতিয়া বলা না আপুনি যে একেবাৰে গছৰ ওপৰত উঠি আহিলে জহনী মই অলপ মনে মনে ক জহনী মই তই গাঁতত পেলা দিলি বাঘৰ পোৱালিটো তই যে জাপ মাৰি ধৰিব লৈছিলি বাঘৰ পোৱালিটো হা মই দলিয়াই নিদিম হা মোৰ পোৱালিটো দেখিছনে বাৰু জহনী মূৰতে দলিয়াই দিলে বলাই একেবাৰে বৰ মোৰ হাতৰ পৰা বাঘৰ পোৱালি কাহ জহনী মিয়া এতিয়া পালি চাতো যা কাগে একেবাৰে গাঁতত পালেগে বাঘৰ পোৱালি গৈ দেখিছেনে বাৰু সি বাঘৰ পোৱালিটো কেনেকা দলিয়াই দিলে মুনুখন বাহক কি চাই আছে আক্ৰমণ কৰা তহঁতৰ ছুপাৰ পাৱাৰ একো ঘটিদাল কৰিব নোৱাৰে দেখিছ নহয় একো হিলাহিলিয়ে নকৰো মই তহঁতৰ ছুপাৰ পাৱাৰত একো ঘটিদাল কৰিব নোৱাৰ তহঁতি মোক ৰবা গাইছ তোমালোকৰ চুপাৰ পাৱাৰে কাম নাই দিয়া যদি মোৰ মন্ত্ৰ এটা মাৰি দিম ইয়াৰ একেবাৰে ডিঙি টুকুৰা হৈ যাব কাক ডিঙি টুকুৰা কৰ তই মোক হেল মাৰিছ তই মোক তই হেল মাৰিলি কপালতে ইমান বিষ হৈছে ঐ জহনী মিয়া ময়ো মন্ত্ৰটো শিকি থৈছো চক্ৰ মাৰা একেবাৰে ইয়াৰ ডিঙি টুকুৰা হৈ যাব কাক ডিঙি টুকুৰা কৰ তই মোক হেলগুটি মাৰিছ তই পাইছ জহনী নিয়াহঁত কাক তহঁতি চক্ৰ মাৰি ডিঙি টুকুৰা কৰ বাঘ ককা সোনকালে মন্ত্ৰটো মাতি দিয়া ডিঙি টুকুৰা কৰি পেলোৱা নহলে চবকে মাৰিবই Om gile gile fu swaha. Om namo Bhagavati Vasudevaya. হৰি ডিঙিটো টুকুৰা হৈ গল কিন্তু পাছৰহে পিছৰ টুকুৰা নাইকিয়া হৈ গল যে নিজে নিজে ঐ জহনী নিয়াহঁত তহঁতক ৰনা আমাৰ আৰু মানুহ আহি আছে তহঁতক বদিবলে মোক তই ডিঙিটো টুকুৰা কৈ পেলালি ডিঙিটো টুকুৰা কৈ পেলালেও এডাল কথা কৈ আছে দেখিছনে জহনীয়া বাচি আছ নে বাপা এইটো মৰিলে খতম নাই মাত কথা নাই এইটো গল আমাৰ বাঘৰ পোৱালিটোহে একেবাৰে গাঁতৰ ভিতৰত পৰিলেগে কেনেকে বচাব পাওঁ এতিয়া ৰাইজসকল আজিলে ভিডিঅ'টি সামৰণি মাৰিছো আৰু যদিহে কোনোবাই নতুনকে আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো টিপি দিব